নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল অসম ভাৰতীয়। আজি আমি আলোচনা কৰিম ৰিজিউম। বন্ধু-বান্ধৱীসকল, আমাৰ চেনেলৰ জৰিয়তে অসমৰ আগন্তুক সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ বিষয়ে ভিডিঅ' প্ৰভাইড কৰা হ'ব। যদি আপোনালোকে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, ৰিজনিঙৰ এটা বহুত ইম্পৰ্টেণ্ট টপিক হ'ল মিচিং নাম্বাৰ। আজি আমি মিচিং নাম্বাৰেৰে ষ্টাৰ্ট কৰিম। আহক, প্ৰথম প্ৰশ্ন দি আছে 5, 10, 15, 20। নেক্সট কি হ'ব? অপশ্যন দি আছে 24, অপশ্যন বি 25, অপশ্যন চি 26, অপশ্যন ডি 27। বন্ধু-বান্ধৱীসকল, মিচিং নাম্বাৰ এটা সিৰিজ দি আছে 5, 10, 15, 20। এতিয়া আমাৰ চাব লাগিব নেক্সট কি হ'ব। তো আহক আমি উত্তৰটো জানি লওঁ। ইয়াৰ উত্তৰ হ'ল নেক্সট অপশ্যন বি 25। আমি এক্সপ্লেনেশ্যন চাওঁ। প্ৰথমতে 5 + 5 কৰি 10 হৈছে, 10ৰ লগত 5 কৰি 15, 15ৰ লগত 5 কৰি 20, 20ৰ লগত 5 কৰি 25। তাৰমানে 5 এড কৰা হৈছে প্ৰত্যেকটোৰ লগত। নেক্সট প্ৰশ্ন হ'ল, বন্ধু-বান্ধৱীসকল, এটা ত্ৰিভুজাকৃতিৰ প্ৰশ্ন দিয়া হৈছে। চাওক 3, 5, 2, 17। নেক্সটত আছে 8, 3, 5, 29। নেক্সটত আছে 7, 6, question mark and 51। কেনেকৈ হ'ল? অপশ্যন দি আছে A7, B10, C8, D9। বন্ধু-বান্ধৱীসকল, আহক আমি জানি লওঁ ইয়াৰ উত্তৰটো কি হ'ব। ইয়াৰ উত্তৰটো হ'ল অপশ্যন ডি 9। এতিয়া 9 কেনেকৈ হ'ল আহক আমি জানি লওঁ। এক্সপ্লেনেশ্যন চাওক। প্ৰথমটো দিয়া আছে 3, 5, 2। এতিয়া প্ৰথমতে এড কৰি ইনটু কৰি দিয়ক। 3 × 5 কিমান হ'ল? 3 × 5 15। তলত যে 2 আছে সেইটো প্লাছ কৰি দিয়ক। 3 × 5 15 + 2 = 70। প্ৰথমটো পাই গ'লো। নেক্সটত চাওক 8 × 3 24 + 5 29। ঠিক তেনেদৰে 7 × 6 42। কুৱেশ্যন মাৰ্ক আছে, আমি নাজানো কিমান এড কৰিব লাগিব। এড কৰিলে 51 হ'ব। এতিয়া চাওক আমাৰ 150 হ'ব লাগে, 51 হ'ব লাগে। আমি 42 পাই আছো। 7 × 6 42। এতিয়া 51ৰ পৰা 42 মাইনাছ কৰক। 51ৰ পৰা যদি 42 মাইনাছ কৰোঁ আমাৰ কিমান থাকিব? 9। নেক্সট প্ৰশ্ন হ'ল, প্ৰথমতে চাওক। প্ৰথমতে দিয়া আছে 7, নেক্সট আছে 16, তাৰপিছত আছে 34, তাৰপিছত কুৱেশ্যন মাৰ্ক, তাৰপিছত আছে 142 আৰু নেক্সট আছে 186। এতিয়া অপশ্যন দিয়া আছে A 65, B 72, C 70, D 75। বন্ধু-বান্ধৱীসকল, এতিয়া ভাবক কেনেকৈ হ'ব, কোনটো উত্তৰ হ'ব। আহক আমি উত্তৰটো জানি লওঁ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি 70। এতিয়া কেনেকৈ হ'ল আহক আমি এক্সপ্লেনেশ্যনটো জানি লওঁ। চাওক, প্ৰথমতে দিয়া আছে 7, তাৰপিছত 16, তাৰপিছত 34, তাৰপিছত কুৱেশ্যন মাৰ্ক, তাৰপিছত আছে 142, তাৰপিছত 286। এতিয়া চাওক 7 × 2 + 2 = 60। 7 × 2 = 14 + 2 = 16। নেক্সট আছে 16 × 2, তাৰমানে প্ৰথমতে 2 এড কৰি 2 প্লাছ কৰিছে। তেনেহ'লে আমি উত্তৰটো পাই যাম। 16 + 2 = 32 + 2 32। 34 × 2 + 2 কৰিছে। চাওক 34 × 2 68 + 2 70। নেক্সট হ'ল 17 × 2 + 2 = 142। চাওক নেক্সট আছে 140 × 2 + 2 = 286। এতিয়া আমি পাই গ'লো। চাওক 34ৰ পিছত আমাৰ কি হ'ব? এনচাৰটো 7 হ'ব, কাৰণ 34ৰ লগত আমি 2 পূৰণ কৰি 2 যোগ কৰিব লাগিব। তেনেহ'লে আমি প্ৰশ্নৰ উত্তৰটো পাই যাম। আশা কৰোঁ বন্ধু-বান্ধৱীসকল আপোনালোকে বুজি পাইছে। নেক্সট প্ৰশ্ন হ'ল, এটা চাৰ্কেল দি আছে, চাৰ্কেলক ভাগ কৰিছে। চাওক প্ৰথমে দি আছে কি 3, 2, 1, তাৰপিছত দি আছে 8, 6, 8, তাৰপিছত দি আছে 9, 6, 27, তাৰপিছত দি আছে 11, 6 কুৱেশ্যন মাৰ্ক। এতিয়া চাওক 11, 6 কুৱেশ্যন মাৰ্ক আছে। কুৱেশ্যন মাৰ্কৰ ঠাইত কি হ'ব? এতিয়া অপশ্যন দি আছে A 35, B 125, C 55, D 75। এতিয়া বন্ধু-বান্ধৱীসকল, ইয়াৰ শুদ্ধটো হ'ব আহক আমি জানি লওঁ। ইয়াৰ শুদ্ধটো হৈছে B 125। 125 কেনেকৈ হ'ল আহক আমি বুজি লওঁ। প্ৰথমে দি আছে 3, 2, 1। 1 কেনেকৈ হ'ল? চাওক 3ৰ পৰা 2 মাইনাছ কৰিলে কি হ'ব? 1 হ'ব। 1ক যদি আমি কিউব কৰি দিওঁ, একক আমি যিমানবাৰ যি কৰোঁ একেই থাকিব। 1ক আমি কিউব কৰিলে 1 পাম। নেক্সট চাওক 8 আছে, 6 আছে, আকৌ 8 আছে। 8ৰ পৰা তুমি 6 যদি মাইনাছ কৰোঁ থাকিব আমাৰ কি? 2।
আৰু আমি 2 যদি কিউব কৰো কি হ'ব 2 into 2 into 2 is equal to 8 আমি এইটো পাই গলো নেক্সট আছে কি 9 6 27 9 9 ৰ পৰা যদি আমি 6 মাইনাস কৰো তো পাম আমি কি 3 আৰু 3 ৰ কিউব কৰিলে কি হ'ব 3 into 3 into 3 কৰিলে আমি 27 পাম নিশ্চয় পাম নেক্সট কি আছে 11 6 কোশ্চেন মাৰ্ক এতিয়া 11 ৰ পৰা যদি আমি 6 মাইনাস কৰো থাকি 5 থাকে আৰু 5 ক যদি আমি কিউব কৰি দিও 5 into 5 into 5 5 5 গুণ 25 25 5 গুণ 125 তো আমি উত্তৰ পাই গলো 125 বন্ধুসকল আপোনালোকে ঘৰত প্ৰেক্টিচ কৰিব আৰু এইবিলাক লিখি ল'ব প্ৰশ্নকেইটা আৰু প্ৰেক্টিচ কৰিব যিমান প্ৰেক্টিচ কৰিব সিমান আৰু পাৰ্গত হ'ব আপোনালোকে নেক্সট প্ৰশ্ন হ'ল চাওক এটা টেবুল দি আছে টেবুলত চাওক 3 2 13 5 2 29 8 4 কোশ্চেন মাৰ্ক এটা কোশ্চেন মাৰ্কৰ ঠাইত কি হ'ব অপশন দি আছে অপশন এ 17 অপশন বি 80 অপশন সি 81 অপশন ডি 81 সরি দুটো অপশন একে হয়ে গেল চাওক আমি উত্তৰটো জানি লওঁ ইয়াৰ উত্তৰ হ'ব অপশন বি 80 এটা 80 কেনেকৈ হ'ল আমাক আমি বুজি লওঁ এক্সপ্লেনেশ্যন হ'ল 3 2 13 13 কেনেকৈ হ'ল চাওক 3 3 আমি কি কৰিছো স্কয়াৰ কৰিছো প্লাস 2 স্কয়াৰ এটা 3 যদি আমি স্কয়াৰ কৰো 3 3 কা 9 2 দুগুণে 4 9 আৰু 4 যোগ কৰিলে হ'ব 13 নেক্সট হওক 5 to 29 আমি সেই নিয়মতে 5 আমি স্কয়ার করিম 5 5 গুণ 25 2 দুগুণে 4 25 আৰু 2 25 আৰু 4 যোগ কৰি 29 এটা হল 84 কোশ্চেন মার্ক এটক যদি আমি স্কয়ার কৰি দিও কি হ'ব 88 গুণ 64 4 4 গুণ 4 4 যা 16 84 plus 16 is equal to 80 বন্ধুসকল আশা কৰো আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্ন হল এটা সার্কেল দিয়া আছে ঠিক আগৰ দৰে সার্কেলক ডিভাইড কৰিছে ডিভাইড কৰি চাও প্ৰথমতে আছে কি কোশ্চেন মাৰ্ক তাৰ পিছত আছে 8 তাৰ পিছত আছে 27 তাৰ পিছত আছে 64 তাৰ পিছত আছে 125 তাৰ পিছত আছে 216 তে কোশ্চেন মাৰ্কৰ ঠাইত কি হ'ব প্ৰথম অপচন আছে 343 বি 341 সি 1 and D option A or C both correct এটা বন্ধু চাও যেটো ডি অপশন আছে তাতে কৈছে এ আৰু সি এত কিমান আছে 344 আৰু সি কিমান আছে 1 এটা কি হ'ব পাৰে নেকি যদি হয় আহক আমি জানিলো ইয়াৰ শুদ্ধটো হ'ব অপশন ডি এ অর সি both are right আহক আমি জানিলো এক্সপ্লেনেশন চাও প্ৰথমতে কোশ্চেন মাৰ্কৰ ঠাইত চাওক আমি একৰ পৰা যাম একক আমি কিউব কৰি কি পাম একেই পাম 1 ক আমি কিউব কৰি 1 আই পাম 2 ক আমি কিউব কৰিলে কি হ'ব 2 into 2 into 2 8 3 ক আমি কিউব কৰিলে কি পাম 27 4 ৰ কিউব 64 5 ৰ কিউব 125 and 6 ৰ কিউব 216 and 7 ৰ কিউব 343 বন্ধুসকল স্কয়াৰ কিউব 15 লৈকে আমি যিমানে পঢ়ি থাকিম সিমান আমাৰ ভাল হ'ব পৰীক্ষা চাওক একৰ 1 ৰ কিউব 1 2 ৰ কিউব 8 3 ৰ কিউব 27 4 ৰ কিউব 64 5 ৰ কিউব 125 6 ৰ কিউব 216 and 7 ৰ কিউব 343 এটা চাওক 8 হল কাৰ কিউব 2 ৰ কিউব এতে আমি 2 ৰ আগত যাম এটা চাওক 2 ৰ আগত গেলে কি পাম 1 1 ৰ কিউব কিউব 1 এ হ'ব এটা চাওক নেক্সট কি আছে 6 ৰ কিউব আছে 216 আমাৰ 216 ৰ ইয়াতে দিয়া আছে যদি আমি যদি পিছুৱাই যাও কিমান হ'ব তেনে 7 ৰ কিউব জানো 7 ৰ কিউব কিমান হ'ব 343 আৰু আমাৰ অপচনত দুটাই দিয়া আছে অপচন এ দিয়া আছে 343 আৰু অপচন সি দিয়া আছে 1 এই কাৰণে ডি উত্তৰটো শুদ্ধ হ'ব অপচন এ অর সি both are correct নেক্সট প্ৰশ্ন হল সার্কেল দিয়া আছে তিনটা কৰি প্ৰথম সার্কেল দিয়া আছে 12 নেক্সট 8 আৰু পিছত দিয়া আছে 80 তাৰ পিছতটো দিয়া আছে 16 7 and 207 তাৰ পিছত দিয়া আছে 25 21 and কোশ্চেন মাৰ্ক বন্ধুসকল চাও কি হ'ব ইয়াৰ উত্তৰ অপচন এ 190 অপচন বি 184 অপচন সি 155 অপচন ডি 242 ইয়াৰ শুদ্ধটোৰ কি হ'ব বন্ধুসকল আহক আমি জানি লওঁ অপচন বি 184 কেনেকৈ হ'ল 184 আহক আমি জানি লওঁ চাওক প্ৰথম তিনটা সার্কেলত কি কৈছে 12 8 80 এতিয়া আমি কি কৰিব 12 ক আমি স্কয়ার কৰিব লাগিব এতিয়া আমি যদি 12 ক স্কয়ার কৰো কি হ'ব 144 12 12 যা 144
8ক যদি আমি স্কোয়ার কৰো 8 8 যা 64 তাৰপিছত কি হ'ল চাওক 12 12 যা 144 8 8 যা 64ক আমি কি কৰিম 144 পৰা 64ক আমি মাইনাস কৰিম মাইনাস কৰিলে কিমান থাকিব আপোনালোকে ক্যালকুলেশন কৰি চাওক 144 পৰা যদি আমি 64ক যদি মাইনাস কৰো আমাৰ থাকিব 80 তো প্ৰথমটো আমি 80 পাইছো নেক্সট এটা হ'ল 16 7 and 207 আমি যদি 16ক স্কয়ার কৰো 16 16 যা 256 and 7 7 যা 49 এতিয়া আমি 256 এর পৰা 49 মাইনাস কৰিলে কিমান পাম আমি 207 নেক্সট প্ৰশ্ন হয় সরি চাওক নেক্সট চাওক 25 21 and কোশ্চেন মার্ক আমি যদি 25ক যদি স্কয়ার কৰো 25 25 যা 625 আৰু 21ক যদি আমি স্কয়ার কৰো 21 21 যা 441 এতিয়া আমি 625 এর পৰা 441 মাইনাস কৰিব লাগিব নিয়ম মতে 184 হ'ব ইয়াৰ উত্তৰ নেক্সট প্ৰশ্ন হ'ল বন্ধু বান্ধৱীসকল সেম সার্কেল আছে প্রথম ইয়ার আগৰ প্ৰশ্নত আমি কৰিলো 3টা সার্কেল এতিয়া আহিছে 4টা সার্কেল 5টাও দিব পাৰে 6টাও দিব পাৰে এক্সামিনেশনত এটা চাওক প্ৰত্যেকটোৰ লিংক কৰা আছে প্ৰথমটোৰ লগত সেকেন্ড লিংক আছে এটা সেকেন্ডৰ লগত থাৰ্ডটো লিংক হ'ব আমাৰ উত্তৰটো তেনেকুৱা লিংক কৰি বাহিৰ কৰিব লাগিব আহক আমি উত্তৰটো জানি লওঁ প্ৰথমত অপশন কি আছে 8 নেক্সট আছে 10 আর সি আছে 7 আর ডি আছে 9 এটা সার্কেলত কি দি আছে 93 27 63 3 তার পিছতো দি আছে 79 38 37 4 তার পিছতো দি আছে 67 16 42 এন্ড তলত একেবারে কোশ্চেন মার্ক দি আছে এই কোশ্চেন মার্কৰ ঠাইত কি হ'ব আহক বন্ধু বান্ধৱীসকল আমি জানি লওঁ ইয়াৰ শুদ্ধটো হ'ব অপশন ডি 9 9 কেনেকৈ হ'ব আহক আমি জানো প্রথমত দি আছে 93 আমি এটা মাইনাস করি 93 মাইনাস 27 ইজ ইকুয়াল টু কিমান হ'ব 66 এটা চাওক মাজৰ যেটো সার্কেল আছে তাতে দি আছে 63 কিন্তু আমি অলরেডি 66 পাইছো তার মানে আমি যদি 66 এর পৰা 3 যদি মাইনাস কৰো তেনলে 60 পাম ও সরি 66 এর পৰা 63 মাইনাস 3 মাইনাস করলে আমি 63 পাম টাইপিং মিস্টেক হৈছে তার কারণে দুঃখিত নেক্সট তো চাও 79 মাইনাস 38 79 এর পৰা যদি আমি 38 মাইনাস কৰো আমি 41 পাম আর যদি 41 এর পৰা যদি 4 মাইনাস কৰো তো আমি 37 পাই যাম এটা চাও আমার কি আছে 67 দি আছে 16 দি আছে 42 দি আছে এটা তলৰ কোশ্চেন মার্কত কি হ'ব 67 মাইনাস 16 ইজ ইকুয়াল টু 51 এটা চাও 51 আমি দুটা মিলি বিয়োগ কৰি আমি পাইছো 51 আৰু মাজৰটো দি আছে আমাৰ 42 এতিয়া আমি 51 এতে আমি কোশ্চেন মার্কত আমি কি পাম এটো চাও 51 এর পৰা যদি 42 মাইনাস কৰো আমি কি পাম 9 পাম এটা আমি মনে মনে ক্যালকুলেশন কৰি চাও 51 এর পৰা কি মাইনাস কৰিলে আমি 42 পাম 51 এর পৰা নিশ্চয় 9 মাইনাস কৰিলে আমি 42 পাম আশা কৰো বন্ধু বান্ধৱীসকল আপোনালোকে বুজি পাইছে বন্ধু বান্ধৱীসকল ইতিমধ্যে আমি রিজনিংৰ 8টা প্ৰশ্ন মিসিং নম্বৰত আলোচনা কৰিম নেক্সট ভিডিওটো আমি সিরিয়ালি রিজনিং কৰি থাকিম এই সিরিজটো ভিডিওটো সম্পূৰ্ণ চাই থাকিব থ্যাংক ইউ